এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ ঘটনাই উত্তপ্ত পৰিস্থিতিৰ এতিয়া মাৰ্ঘেৰিটাত হয় আমি কিছু সময় আগতে পৰিবেশন কৰিছিলো 12 বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন কৰি হত্যা কৰাৰ বাতৰি এতিয়া ঘটনাক কেন্দ্ৰ কৰি অধিক উত্তপ্ত হৈ পৰিছে মাৰ্ঘেৰিটা বিভিন্ন দল সংগঠনে ব্যাপক প্ৰতিবাদ কৰাৰ দৃশ্য আহি পৰিছে হাতত মাৰ্ঘেৰিটাৰ চেগুনবাৰী জুলি শইকীয়াৰ কন্যা মিতালী শইকীয়াক যৌন নিৰ্যাতন কৰি হত্যা কৰা নৰপিশাচটোক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়াৰ দাবীত এইদৰে তুলিছে প্ৰতিবাদ এয়া জুই জ্বলাই প্ৰতিবাদ কৰাৰ দৃশ্য প্ৰতিবাদকাৰী আকৌ কৈছো এয়া মিতালী শইকীয়াৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়াৰ দাবী কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ দৃশ্য আজি মাৰ্ঘেৰিটাৰ সমূহ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰতিটো জাতীয় দল সংগঠিত হৈ আজি মাৰ্ঘেৰিটা ৰাজপথ আন্দোলন কৰিবলৈ বাধ্য হৈছো কাৰণ মানৱ জাতি নামৰ এই লোকপথ মানৱৰূপী দানৱ এই ব্যক্তিজন আজি ফুল কমলীয়া এজনী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছে এই জঘন্য অপৰাধৰ কাৰণে কিন্তু তেখেতক অতি শীঘ্ৰে প্ৰশাসনে দায়িত্ব কৰিব লাগিব আৰু ফাঁচী কাটত ওলমাব লাগিব এক এক্সক্লুসিভ রিপোর্ট rkylive